What? আসসালামু আলাইকুম সকলো কেনেকুৱা আছে? আলহামদুলিল্লাহ আমিও ভাল আছোঁ। তো আজি হৈছে ঈদৰ দিন। সকলো মোৰ ফালৰ পৰা ঈদ মুবাৰক। আমি গৈ আছোঁ ঈদগাহত নমাজ পঢ়িবলৈ। তো আহি নমাজ পঢ়ি কিনে ওলাইছোঁ, বজাৰত গৈ আছোঁ কিবা এটা খাবৰ কাৰণে। তাৰপিছত সেইটো চাওক, সকলো মানুহ কি কৰিছে, নমাজ পঢ়ি কিনে ওলাইছে। আমাৰ লগত আছে আমাৰ ফ্ৰেণ্ডসকল। গৈ আছোঁ, বজাৰত গৈ আছোঁ, কিবা এটা কিনি খাম। ইমান ফূৰ্তি লাগিছে আজি, ইমান ধুনীয়া লাগিছে সকলো মানুহ একেলগত। তাৰপিছত নমাজ পঢ়ি কিনে কিবা এটা খাবলৈ গৈ আছে। সকলো মানুহ কি কৰি আছে, মিল মহাব্বতৰ সহিত কি কৰি আছে, গৈ আছে। তাৰপিছত কিবা এটা লৈ আহিছিলোঁ ওপৰত খাবলৈ। ওপৰত আহি কিনে চাওঁ যে পানী আছে, ছাদত পানী দি আছে। তাৰপিছত কি কৰিম, তাৰপিছত তলত গুচি গৈছোঁ খাবৰ কাৰণে। তাৰপিছত কি কৰিম, ওপৰত জেগা নাই খাবৰ কাৰণে। তাৰপিছত কি কৰিছোঁ, তাৰপিছত চামানকেইটা লৈ তলত গুচি গৈছিলোঁ। কি ক'ম আৰু, আমালোকৰ ঈদ গৰীব মানুহ হয়, সেইকাৰণে কিবা এটা বুট আৰু পাপৰ কেইটা লৈ আহিছিলোঁ খাবৰ কাৰণে। তো আহি কিনে সিহঁতে খুলি আছে, বাছ কৰি আছে কাবাৰকেইটা। আৰু এই মোৰ ফ্ৰেণ্ড হয়, সকলো মোৰ ফ্ৰেণ্ড হয় ইয়াত। এজন আছে, এজন এই আলিম হয়, যিজনে কথা পাতি আছে আলিম হয়। এইজন মোৰ ফ্ৰেণ্ড হয়, সকলো ফ্ৰেণ্ড হয়। তাৰ খাৱা দাৱা আৰম্ভ হৈছে। সেইকেইটা মানুহ তাৰপিছত আহিছে, ময়ো খালোঁ। মই যেতিয়া খাইছোঁ, তাৰপিছত সিহঁতক মই খুৱাই দিছোঁ। খাৱা দাৱাৰ পিছত ভাবিছিলোঁ ঘূৰিবলৈ যাম। তো সকলো মিলি গাড়ী এখন লৈছোঁ, লৈ পিনে ওলাইছোঁ যে ঘূৰিবলৈ যাম। যোৱাৰ পিছত চাওক যে গাড়ীত বহি আছোঁ, গৈ আছোঁ ঘূৰিবৰ কাৰণে। গুৱাহাটী গৈ আছোঁ। আমালোক গুৱাহাটীত যিটো নেকি নতুন পাৰ্ক খুলিছে, সেইটোৰ কাৰণে সেইটো চাবলৈ গৈ আছোঁ। তো যাওঁতে বৰষুণ পৰি আছে। বৰষুণটো চাই মনটো বেয়া হৈ গ'ল যে ইমান দূৰত গৈ আছোঁ, বৰষুণ পৰি আছে আৰু কি কৰিম। তাৰপিছত বৰষুণৰ মাজতে কি কৰিছোঁ, অকণমান ঘূৰিলোঁ, চালোঁ কেনেকুৱা লাগিছে। মনটো ভাল লাগিছে গৈ পিনে। সিহঁতে মোৰ ফ্ৰেণ্ড হয়, সিহঁতৰ লগত মই আহিছোঁ। চাওক কিমান ধুনীয়া লাগিছে। তাৰপিছত কি কৰিম আৰু, বৰষুণৰ মাজত ময়ো ভিগি একেবাৰে মই ভিজি গৈছোঁ। কি ক'ম আৰু, এনেই ইমান দূৰত গৈছোঁ ঘূৰিবৰ কাৰণে। চাওঁ বৰষুণৰ মাজতেই চালোঁ অকণমান। বহুত মানুহ গৈছিল, কিন্তু বৰষুণৰ কাৰণে সকলো মানুহৰ মুডটো অফ হৈ গ'ল। সকলো মানুহ কৈ আছে আজি হৈছে এটা ঈদৰ দিন, আজি বৰষুণ পৰি আছে, ইমান দূৰৰ পৰা আহিছোঁ ঘূৰিবলৈ, চাবলৈ। কিন্তু সকলো মানুহৰ মুডটো কি হৈছে, অফ হৈছে। ভিউটো চাওক ইমান ধুনীয়া লাগিছে, ভিউটো ইমান ধুনীয়া লাগিছিল। বৰষুণৰ কাৰণে আৰু বেছি ধুনীয়া লাগিব লাগিছিল, কিন্তু বৰষুণ পৰি আছে, মুডটো অফ হৈ গ'ল। কি কৰিম আৰু, ইমান দূৰৰ পৰা গৈছিলোঁ, চাব লাগিছিল। চাওক সকলো মানুহ কি কৰি আছে, বৰষুণত গোটেইখিনি মানুহ ভিজি গৈছে, কিন্তু কি ঘূৰি আছে, তথাপি ঘূৰি আছে। কি কৰিব আৰু, ইমান দূৰৰ পৰা আহিছে, ঘূৰিবৰ কাৰণে আহিছে। সেইটো চাওক, পাৰ্কটো একেবাৰে বৰষুণৰ পানী দি একেবাৰে পানী হৈ গৈছে। তো আমালোক ঘূৰি আছোঁ, কি কৰিম আৰু। তাৰপিছত ঘূৰি কিনে এইটো ছাইডত গৈছিলোঁ। সেইটো হৈছে গুৱাহাটী পুৰণা পাৰ্ক, যিটো নেকি পুৰণা পাৰ্ক হয়, এইটো হৈছে এইটো। আৰু যিটো নেকি নতুন পাৰ্ক হয়, সেইটোত মই এতিয়ালৈকে যোৱা নাই। তাৰপিছত যাম ভাবিছিলোঁ, এইটো চাই কিনে তাৰপিছত সেইটোত যাম ভাবিছোঁ। তো এতিয়া ঘূৰোঁতে অকণমান কেইটামান ফটো উঠাইছিলোঁ। তাৰপিছত চাওক, আমি একেবাৰে ভিজি গৈছোঁ বৰষুণত। আমাৰ লগত যোনে গৈছিল, গোটেইকেইটা কি কৰিছিল, বৰষুণত একেবাৰে ভিজি গৈছিল। কি কৰিব, ইমান দূৰৰ পৰা গৈছে, গাড়ী লৈ কিনে আহিছে, চাব লাগিছিল, ঘূৰিবতো লাগিবই ন। সেইকাৰণে বৰষুণতে চাই আছে, ঘূৰি চাই আছে। তাৰপিছত ইয়াত আহিছে, ইয়াত আহি কিনে কেতিয়াবা ফটো উঠাইছে সিহঁতে, আমিও ফটো উঠাইছোঁ। চাওক জেগাটা কিমান ধুনীয়া লাগিছে, ইমান ধুনীয়া জেগা। মই জিন্দেগীত ফাৰ্ষ্ট আহিছোঁ। আচলতে মই যোৱাই নাই, মই কেতিয়াবা ঘূৰিবলৈ যোৱাই নাই। সিহঁতৰ লগত আজি আহিছোঁ। এইটো চাওক, মোৰ কাপোৰকেইটা ভিজি গৈছে, মোৰ জোব্বাকেইটা ভিজি গৈছে বৰষুণত দি। তথাপি সিহঁতে ফটো উঠাই আছে। কি কৰিব আৰু, সিমান দূৰৰ পৰা গৈছে। তাৰপিছত লাষ্টত কি কৰিব, আহি যাম ভাবিছোঁ যে নতুন যিটো পাৰ্ক হৈছে গুৱাহাটী, সেইটোত যাম। ইয়াত লাষ্ট কেইটা ফটো উঠাই আছে সিহঁতে, আমি ঘূৰি চাই আছোঁ, কিমান ধুনীয়া লাগিছে। হাদিছত আছে যে কি, জেগা সফৰ কৰাটো নতুন জেগাতে থাকি সুন্নত।
আমিও ঘূৰিব গৈছিলোঁ চাওক। এতিয়া অকণমান বৰষুণটো কম হৈছে, সেইকাৰণে আহি আছোঁ। এতিয়া ওলাই যাম এইটো পাৰ্কৰ পৰা। আমালোক কি কৰিম, ওলাই যাম। ভাবিছোঁ এইটো পুৰণা পাৰ্কৰ পৰা কি কৰিম, নতুন পাৰ্কত যাম। সেইটো চাই আহিম কেনেকুৱা হৈছে, কি ফিউচাৰ দিছে পাৰ্কত। তাৰপিছত আহি পালোঁ নতুন পাৰ্কত। আহি কিনে চাওঁ ইমান ধুনীয়া লাগিছে নতুন পাৰ্কটো, একেবাৰে মজা লাগিছে। তাতকৈ বেছি ভাল লাগিছে, পুৰণাটোতকৈ নতুনটো বহুত ভাল লাগিছে। যোনে আহিব, আহি কিনে ঘূৰি যাব, চাই আহিব, বহুত ভাল লাগে। যেতিয়া আহি যাম, এতিয়া মই শুনিছোঁ যে মোৰ ভাইটি গাড়ী এক্সিডেণ্ট কৰিছে। মোৰ সৰু ভাইটি গাড়ী এক্সিডেণ্ট কৰিছে। আৰু কি কৰিম, মোৰ মদটো একেবাৰে অফ হৈ গ'ল। মই কান্দিম না কি কৰিম, মই গমেই পোৱা নাই, মই বুজিব পোৱা নাই কি কৰিম। মই যাক বহুত মৰম কৰোঁ, সি এক্সিডেণ্ট কৰিছে, বাইক এক্সিডেণ্ট কৰিছে কিবা এটা মানুহৰ লগত। মানুহে চাইকেল বজাই দিছে সেইকাৰণে মোৰ মনটো একেবাৰে বেয়া হৈ গ'ল। কি কৰিম, ঈদৰ দিন এনেকুৱা কাম হ'লে কেনেকুৱা লাগে, মনটো একেবাৰে বেয়া হৈ যায়, ঈদ বুলি নালাগে। সেইকাৰণে মোৰ ভাইটিৰ কাৰণে সকলো দোৱা কৰিব, যাতে মোৰ ভাইটি জল্দি সুস্থ হৈ যায়। আসসালামু আলাইকুম।